Yeah. Yes. Chapri spotted. Helmet nai. No helmet. So okay guys, good afternoon. Our time is 12:45. Dunyaga jabo olaiso mane joa kali Indrani ba ahile ঘৰলে তাইজ থাকে চিলচৰত তো কালি ঘৰলে আহিলে কৈছে ক'বাত যাওঁ বল ফুৰিম ক'ত লগ কৰিম তো ইন্দ্ৰানিবা পদ্মা এফালে তনু আহিলে হিও গুৱাহাটী আহিলে 3 দিন মান হৈছে আহি পোৱা তো এফালে ভিন্দিও আহিলে আজি ৰাতিপুৱা সবৰে কাছে যাব ওলাইছো এতিয়া যাই কিনে ইন্দ্ৰানিবাক ল'ব লাগিব আৰু পদ্মাক ল'ব লাগিব বাকি তনু চলো যাব আৰু এফালে জয়ন্ত আৰু সুস্মিতা আহিব বৰি আছে সবৰে ওলাই যাওঁ সানডেটো গম পাই ওয়েষ্ট কৰিব মন নাযায় সানডে ওয়েষ্ট কৰা মানে আৰু ভিডিও নবনা আৰু সানডেটো ঘৰত থাকিও আমনি লাগে তো সেইটো কাৰণে বৰিছে যাব ওলাইছো আৰু এতিয়া গৈ কিনে এখন স্কুটি ৰেন্টত ল'ব লাগিব সো স্কুটিখনো ৰেন্টত লৈ লওঁ এইটো খুলি দিব লাগিব কাম নাই এইটো এনেই লগাই থৈ দিছোঁ মই সো বৰিছে স্কুটিখনো ৰেন্টত লৈ লওঁ কৰপা ল'ম মই ৰেন্টত সেইটো দেখাই আছোঁ বাৰু বৰি আছে বাকি ভিডিওটো ইয়াতে ষ্টাৰ্ট কৰিছোঁ সো হোৱাটছআপ মই চলকান ইউটিউব চেনেল আকৰাম ভাইজ ব্লগ সো বৰি আছে আগত গৈ লগ পাই আছোঁ সো অ'কে গাইজ বৰি আছে ইয়াতে স্কুটি এখন আমি ৰেন্টত লৈছোঁ ৰেড কালাৰ দেখা পাইছে বৰি আছে সো এখন স্কুটি সো বহুতখিনি আছে ইয়াতে স্কুটি আছে আপোনাৰ হিমালয়ান আছে ডিউক আছে এক্সপালছ তেনেকৈ বহুত বাইক আছে তো জাভাও আছে তো তেনেকৈ আছে আহি কিনে ধুনীয়াকৈ ল'ব পাৰে মই কণ্টেক্ট নাম্বাৰটো ইয়াৰ দি দিম বাৰু ডেছক্ৰিপশ্যন বক্সত মই গীতা এইফালে আহালে ভাল আছিল অঁ ভুল লোকেশ্যন দিছে মই আহিছোঁ আপোনাৰ এইফালে হেঙেৰাবাৰী হৈ কিনে হেৰি হৈ আহিছোঁ হেঙেৰাবাৰী হৈ জু ৰোডৰ ছাইডৰ ৰাস্তাটোদি ওলাইছোঁ এইফালে আহিলে মোৰ ওচৰতে হয় অঁ গীতানগৰ এইফালে নাৰেংগী এইফালে হৈ কিনে মোৰ ভিনিহা ইন্দ্ৰানিবা যে এয়াই এইফালে লগৰ তনু আপুনি এইখনতে বহি লওক স্কুটিত এইটো স্কুটিত লগাই দিয়ক কি হয় বা এইটো স্কুট লগাই দিয়া না ভিতৰত ভৰাই দিয়া নহ'লে বহা চৰকাৰী গাইজ গোটেইকেইটা মানুহ লগ হৈ ল'লোঁ এতিয়া অকল জয়ন্ত আৰু সুস্মিতা আহিব বাকী আছে সিহঁতকতো পাই যাম বাৰু জালুকবাৰী ৰাণীত পাই যাম হা হা জয়ন্ত সেইফালৰ পৰা আহিব চ' জয়ন্ত আৰু সুস্মিতা এইফালৰ পৰা আহিব তো আমি ইয়াৰ পৰা 5টা হৈছোঁ বৰি আছে তো চিটি ফেলদি গুচি যাম কাৰণ আকৌ হাইৱে গ'লে বহুত দূৰ ঘূৰিব লাগিব তো সেইটো কাৰণে বেটাৰ চিটি হৈ গুচি যাওঁ ভাবিছিলোঁ চানডে দিনাখন এইখিনি যাম চাম নাপাম কিন্তু বৈদ্য যাম বে আৰু ইন্দ্ৰানিবা আৰু ভিন্তি দুইটা শকত স্কুটি নাটানিছে বোলে ভিন্তিয়ে কৈছে পিক আপে ল'ব পৰা নাই বোলে এয়া এছ চাপৰি স্পটেড হেলমেট নাই ন' হেলমেট আহি আছে তই ক'ত যায় এইফালে ক'ত যায় এইফালে ক'ত যায় এইফালে হেলমেট নাই হেলমেট নাই ভাগৰ লাগি গ'ল নি এইটো মোৰ নহয়তো এইটো বাইক স্কুটিখন যে ৰেণ্টত যে লৈছোঁ সেই তাৰ পৰা দিছে চৰকাৰে লাষ্ট চানডে এইটো ৰাস্তাত আহিছিলোঁ আজি আকৌ আহিছোঁ লোকেল ধাবা আহোঁতে ইয়াতে সোমাম বৰি আছে ইয়াতে কিবা কিবি খাম আৰু এতিয়া গৈ আছোঁ কপিলি টাইম হৈ গ'ল 3টা বাজিব হ'ল বৰি আছে লাষ্ট চানডে আহিছিলোঁ বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে আজি আহিছোঁ এনেই আৰু ফুৰিবৰ কাৰণে তো এতিয়া বৰি আছে যাওক কপিলিত গৈ অলপ বহিম ফটো চটো মাৰিম দুখনমান তাৰপিছত বৰি আছে আহি লোকেল ধাবাত খাম কিবা কিবি ব্ৰেক নাই
সো ওকে গাইজ বঢ়িয়াছে আহি পালোঁ পিকনিক স্পট এইফালে বহুত মানুহে পিকনিক খাই আছে ফ্ৰণ্টতো বহুত মানুহে পিকনিক খাই আছিল আমি এনেই আহিছোঁ একো নাখাওঁ এনেই অলপ থাকিম আৰু এইফালে ইন্দ্ৰাণীবা পদ্মা ভিন্দি জয়ন্ত সুস্মিতা আৰু এইফালে মই চ' বঢ়িয়াছে অলপ টাইম থাকোঁ লাষ্ট টাইম আহোঁতে তাতে গা ধুইছিলোঁ আমি মই ধোৱা নাছিলোঁ সিহঁতে গা ধুইছিলে চ' এতিয়া এনেই অলপ টাইম থাকিম আৰু থাকি মেলি ধুনীয়াকৈ এবাৰ ওলাই দিম ওলাই গৈ পেলাই লোকেল ধাবাত যাই কিনে খাম কিবা আৰু টাইম হৈছে 3:16 গাইজ বঢ়িয়াছে যাব ওলাইছোঁ এতিয়া টাইম হৈছে 4:23 অলপ টাইম থাকিলোঁ ধুনীয়াছে বহিলোঁ আৰু এতিয়া আন্ধাৰো হৈ আহিছে ধুনীয়াকৈ যাওঁ গৈ কিনে লোকেল ধাবাত সোমাওঁগৈ সোমাই কিনে বঢ়িয়াছে কিবা এটা খাম তাতে ৰুটি চুটি কিবা বা যোনে যি খায় আৰু পিকনিক দেখা পাইছে পিকনিক পাৰ্টি বহুত বেছি আছে ওকে গাইজ বঢ়িয়াছে আহি পালোঁ লোকেল ধাবাৰ ফ্ৰণ্টত আৰু ইয়াতে বঢ়িয়াছে কিবা খাওঁ বকুলৰ তাত আহিছোঁ চ' বঢ়িয়াছে কিবা খাওঁ খাই মেলি ধুনীয়াকৈ টিপটপ ওলাই দিম আৰু চ' বকুল আছেনে নাই নাজানো আৰু আহক আহক এই বকুল ক'ত বহিম হে সেইফালে কেইখন আছে 4খন যাব ওলাইছোঁ এতিয়া টাইম হৈ গ'ল মই দেখাই আছোঁ এবাৰ 6:04 ওকে 6:04 হ'ল বঢ়িয়াছে যাব ওলাইছোঁ ইয়াৰ পৰা ওলাই লওঁ আন্ধাৰ হৈ আছে এনেও দেখা নাপাব চ' আগতকৈ বঢ়িয়াছে লগ পাইছোঁ হ'ব এই মানুহজন পৰিলে এতিয়া তেওঁক উঠাব গৈছে এজনে কি কয় এজনক উঠাব যাওঁতে আকৌ এজন পৰিব চাব বোলে চ' গাইজ আহি কিনে বঢ়িয়াছে 6 মাইল পালোহি আৰু ফুল জামৰ মাজত বাকী ইন্দ্ৰাণী বাৰু পদ্মাকো নমাই দিলোঁ আৰু জয়ন্তহঁতো কেতিয়াবাই টাটা বাই বাই চ' এতিয়া যাওঁ প্ৰথমতে বাইকখন স্কুটিখন যোনখন ৰেণ্টত লৈছিলোঁ এখন জমা দিওঁ মানে 24 আৱাৰ্ছৰ কাৰণে আছিল আমাৰ হাতত কিন্তু এনেই থৈ লাভ নাই কাইলৈ আমি 3টা বা 2টামান বজাত দিয়া হ'লেও হৈ গ'ল হয় দুপৰীয়া কিন্তু এতিয়া দি দিম আৰু এতিয়া টাইম হৈছে মই দেখাই আছোঁ এবাৰ টাইম হৈছে 7:28 দেখা পাইছে 7:28 তো এতিয়াই দি দিওঁ খুব বেছি 5-6 ঘণ্টাৰ কাৰণে আমি স্কুটিখন ল'লোঁ তো এতিয়া স্কুটিখন জমা দি দিওঁ দি কিনে বঢ়িয়াছে ৰুমত যাম বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ যদি চাই কিনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেলখন দবাই দিব যাতে মোৰ নতুন আপডেটবিলাক আপোনাৰ প্ৰথমতে পায় চ' দিছ ইজ বাই আকৰাম বাই চাইনিং অফ টিল দেন ৰাইট হৰ্ট ৰাইট চেপ বাই বাই থেংক ইউ জয় আই অসম পিছ